হাই ফ্ৰেণ্ডছ, তো আজি হ'ল 1 তাৰিখ আৰু আজিতো এনে কলেজ যাম বুলি ভাবি থৈছিলোঁ, কিন্তু আকৌ এটা আহিলে মানে শ্বুটিং। তো আজি কলেজ নাযাওঁ, প্ৰথম দিনটো বন্ধ দিলোঁ। তো আজি গৈ আছোঁ শ্বুটিং। তো তাৰ আগতে আইতাক মাতি যাওঁ, কাৰণ আইতা গাটো বহুত বেয়া হৈ আছে। আৰু সেইফালে আইতাক মাত দি আমি আহি গ'লোঁ শ্বুটিং। এতিয়া সৰু মনহা বিল পাইছোঁহি আৰু আহি আমি এটা লোকেশ্যনত উপস্থিত হ'লোঁ। আৰু দেখিছে ইমান ধুনীয়া লোকেশ্যন, চবফালে পানী 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 আৰু মাজতে আমি ইয়াতে মানে এটা শ্বট ল'ব আৰু ইমান বতাহ মাৰিছে, চকু মেলিব নোৱাৰি। মোৰ চুলি ওপৰত উৰি আছে আৰু এইফালে ড্ৰোন শ্বট এটা লৈ আছে। ধুনীয়া বতাহৰ জেগা। হাই ফ্ৰেণ্ডছ, তো আজি এনে শ্বুটিং এটা কৰিব আহিছোঁ আৰু চিনেমাখনৰ ডাইৰেক্টৰ এয়া ডিকুদা আৰু সেইফালে আৰ্টিষ্ট আছে, এইফালে দেউতা আৰু এইফালে এতিয়া শ্বট ল'ব। আৰু এইফালে শ্বুটিং চলি আছে, শ্বুটিং চাবলৈ মানুহ একদম ভিৰ লাগি গৈছে। হ'ব ন? এতিয়া তোমাৰ আছে। মোৰ মানে কি গাঁৱৰ ছোৱালী আৰু। তুমি এখন গাঁৱৰে, ইয়াতে যেনেকৈ আড্ডা দিলে তুমি এইটো গাঁৱৰে। কেমেৰা মানে আপুনি আমাৰ তুমি ফাইনেলি শ্বুট দি বহি আছোঁ, ধুনীয়া বতাহ মাৰি আছে। সেইফালে শ্বুট চলি আছে আৰু মোৰো গেটআপ। আৰু আজি মোৰ লগত মানে অকল ময়ে এক্টিং কৰা নাই, মোৰ লগতে দেউতাও এক্টিং কৰিছে। এক্সট্ৰা এটা কেৰেক্টাৰ দিয়া হৈছে আৰু এয়া শ্বুটিং কৰি আছে। আৰু এইটো কেমেৰাদি আমাৰ গোটেই ছবিখনৰ দৃশ্যবোৰ আবদ্ধ হ'ব। আৰু তাত শ্বুটিং শেষ কৰি আমি গৈ আছোঁ খাবলৈ। আৰু খাইকৈ আহি আকৌ এইফালে শ্বুটিং আৰম্ভ হৈ গৈছে। মোৰ নাম লুনা। আৰু সেই স্কুলখনৰ নামটোকে মই দেখাবলৈ চেষ্টা কৰিছোঁ, বৰালি মাৰি বুলি কয়। আমি য'ত শ্বুটিং কৰিছোঁ সেই জেগাখিনিৰ নাম। আৰু এইফালে দেউতাৰ মানে শ্বুট হৈ আছে আৰু এইটো ঘৰতে আমি ড্ৰেছ চেঞ্জ কৰিছিলোঁ। আৰু এতিয়া ইয়াতে শ্বুট হৈ আছে, দেউতাৰ শ্বুট লৈ আছে। আৰু আজি গোটেই শ্বুটিংটো পূৰা একদম বৰ লগা নাই, মানে পূৰা এনজয় কৰি সকলোৱে শ্বুটিং কৰি আছে। এইফালে শ্বুট চলি আছে। ফাইনেলি মোৰতো শ্বুটিং শেষ। এনে অন্য দিনত মানে কি শ্বুটিং কৰিব গ'লে মোলৈ দেউতাই ৰখি থাকে, কিন্তু আজি মই দেউতালৈ ৰখি আছোঁ। মানে আমাৰ গোটেই গাড়ীত যিসকল আহিছে ন, চবে দেউতাৰ কাৰণে ৰখি আছে, কাৰণ দেউতাৰ লাষ্ট এটা শ্বট আছে আৰু শ্বট শেষ হোৱা নাই। আৰু এইফালে ঘৰত যাবলৈ আমি ৰখি আছোঁ। মোৰ শ্বট কেতিয়াবা ৰাতিপুৱা মৰ্ণিঙে শেষ হৈ গ'ল। এইফালে পিছ চাইডে শ্বুটিং হৈ আছে। আৰু সিফালে দেউতাই লাষ্ট শ্বটটো দি আছে, তাৰপিছতে আমি ঘৰলৈ যাম। বাই দে সকলোকে। বাই বাই। আৰু সেইফালে সকলোকে বাই দি আমি গুচি আহিলোঁ। আৰু ইয়াত বেলি বহিল আৰু ধুনীয়া ভিউ হৈ আছে। আৰু ইয়াতে আমি ফাৰ্ষ্ট শ্বটটো লৈছিলোঁ। আহি পালোহি জাৰগাৰ, অৱস্থা একদম বেয়া। মই য'তেই নাযাওঁ AC গাড়ীত বহাৰ লগে লগে মানে বহাৰ আগত যিখিনি সোমাওঁ ন, AC গাড়ীখনত বহাৰ পিছত গোটেইবোৰ ওলাই আহে। জেগাত সোমালোঁ,
পাপা দোকানত কিবা খালে আৰু মই এইফালে কিবা অলপ ল'লোঁ মানে মোৰখিনি পেকিং কৰি ল'লোঁ আৰু এতিয়া ঘৰ যামগৈ আৰু সেই পিছফালে আহি আছোঁ